9টামান বজাতে পালোহি ৰঙাই লৈ গ'ল তেওঁলোকৰ ঘৰলৈ। গতিকে ৰঙা থকা ঠাইখন যদি নামটো নকওঁ ৰঙাই বেয়া পাব। অঞ্চলৰ মৰমতে আহিলো যে বহি থকাসকলে চাপৰিটো বজাই দিব দেই, আৰু থিয় হৈ থকাসকলে কঁকালটো ঘূৰাব পাৰিব। গাঁওখনি চাপৰিটো বজাব লাগিব, তেতিয়াহে। আৰু বৰগাঁও নিচিনা এখন গাঁৱত যদি চাপৰিটো নবজায় এই ল'ৰাকেইটাৰ আগত মুখ বুজাব নোৱাৰিম মই। বৰগাঁওখনি
ধেমালি বহাগৰ বিহুতে